নমস্কাৰ বন্ধু বান্ধৱীসকল জব আপডেট অফ আসাম চেনেললৈ স্বাগতম জনাইছোঁ। আজি কথা পাতিম CRPF অৰ্থাৎ চেন্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চৰ পৰা অহা 1458টা পদৰ বিষয়ে সকলোখিনি ডিটেইলছত কথা পাতিম। ইয়াৰ আগতে এনেকুৱা ধৰণৰ নিয়মীয়াকৈ জবৰ আপডেট পাই থাকিবলৈ জব আপডেট অফ আসাম চেনেলটো সাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো বজাই দিব। যেতিয়া মই এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ' লৈ আহোঁ আপোনাৰ তাত নটিফিকেশ্যন আহি যায়। এতিয়া বলক মূল ভিডিঅ'টোলৈ। CRPFৰ পৰা অহা আপোনাৰ 1458টা পদ মুকলি কৰি দিছে। এই পদকেইটা আপোনাৰ কেটেগৰী ৱাইজ আপোনাৰ প্ৰথম যেটো ভাগ আছে এছিষ্টেণ্ট সাব ইন্সপেক্টৰত আছে। আপোনাৰ এছিষ্টেণ্ট সাব ইন্সপেক্টৰত আছে আপোনাৰ তো মই হাইলাইট কৰি দিছোঁ। ইয়াৰ বাবে আপোনাৰ 143টা পদ আছে, 143টা পদ আছে। এই পদকেইটাৰ বাবে আকৌ আপোনাৰ কেটেগৰী ৱাইজ আপোনাৰ ভগাই দিছে। আপোনাৰ আনৰিজাৰ্ভত আছে 58টা, EWSত আছে 14টা 14টা, OBCত আছে 39টা, SCত আছে 21টা, STত আছে 11টা। তো ইয়াৰ বাবে পে স্কেল আছে আপোনাৰ 29,200ৰ পৰা 92,300 টকালৈকে। পিছত দিছে আপোনাৰ এইটো আছে নেম অফ পোষ্ট হেড কনষ্টেবল। হেড কনষ্টেবলত আছে আপোনাৰ 1315টা। ইয়াৰ বাবে কেটেগৰী ৱাইজ ভগাই দিছে পদকেইটাৰ বাবে। আপোনাৰ আনৰিজাৰ্ভত আছে 532টা, EWSত আছে 132টা, OBCত আছে 355টা, SCত আছে 197টা, STত আছে 99টা। তো সকলোখিনি পদখিনি ভগাই দিছে। ইয়াৰ বাবে পে স্কেল যেটো চেলাৰি দিব আপোনাৰ আছে 25,500ৰ পৰা 81,100 টকালৈকে। ইয়াৰ বাবে এজ লিমিটটো দিছে আপোনাৰ 18 বছৰৰ পৰা 25 বছৰ বয়সলৈকে আপোনালোকে পদকেইটাৰ বাবে এপ্লাই কৰিব। আৰু যদি আপোনাৰ SC বা ST হয় সিহঁতৰ কাৰণে 5 বছৰ ৰেহাই দিছে, অৰ্থাৎ 18 বছৰৰ পৰা 25 বছৰ আছিল এতিয়া 30 বছৰলৈকে এপ্লাই কৰিব পাৰে। OBC MOBCৰ কাৰণে আছে 3 বছৰ ৰেহাই, অৰ্থাৎ 18 বছৰৰ পৰা 28 বছৰলৈকে এপ্লাই কৰিব পাৰে। এক্স সাৰ্ভিসমেনৰ কাৰণে আছে 3 বছৰ ৰেহাই, আপোনাৰ 18 বছৰৰ পৰা 28 বছৰলৈকে এপ্লাই কৰিব পাৰে এই পদকেইটাৰ বাবে। এই পদকেইটাৰ বাবে আকৌ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপোনাৰ 12 পাছ হ'লে আপুনি এই পদকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু এই পদকেইটাৰ বাবে আপোনাৰ যেটো এপ্লিকেশ্যন ফিজ আছে এইটো দিছে আপোনাৰ আনৰিজাৰ্ভ EWS OBC কাৰণে 100 টকা পে কৰিব লাগিব, আৰু SC ST কাৰণে নীল, ফিমেলৰ কাৰণে নীল, আৰু এক্স সাৰ্ভিসমেনৰ কাৰণে নীল। পইচা এইটো দিব নালাগে। তো ইয়াৰ বাবে আপোনাৰ আৰু ইয়াৰ ষ্টাৰ্ট হৈছে আপোনাৰ 4 জানুৱাৰীৰ পৰা এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে, আৰু ইয়াৰ লাষ্ট ডেটটো আছে 25 তাৰিখলৈকে, জানুৱাৰী 25 তাৰিখলৈকে লাষ্ট ডেট আছে। আৰু ইয়াৰ যেটো ৰিলিজ অফ এডমিট কাৰ্ড অফ কম্পিউটাৰ বেছৰ যেটো এক্সাম হ'ব এইটো ৰিলিজ কৰিব 15 ফেব্ৰুৱাৰীত। আৰু শিডিউল অফ কম্পিউটাৰ বেছ টেষ্টটো হ'ব, টেষ্ট আৰম্ভ হ'ব 22ৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে। যেটো এডমিট আছে এডমিটটো আপোনাৰ 15 তাৰিখ ফেব্ৰুৱাৰী 15 তাৰিখে ৰিলিজ কৰিব, আৰু কম্পিউটাৰ বেছ যেটো টেষ্ট হ'ব এইটো আপোনাৰ 22 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত টেষ্টটো হৈ যাব। তো মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম এডভাৰটাইজমেণ্টৰ, তাৰ পৰা গৈ আপুনি ডাউনলোড কৰি আপুনি চাই ল'ব। আৰু যেটো এপ্লাইৰ লিংক আছে মই সেইটো দি দিম, তাৰ পৰা গৈ আপুনি ডাইৰেক্টলি ৰেজিষ্ট্ৰেশ্যন কৰি এপ্লাই কৰিব পাৰে। সো জব আপডেট অফ আসাম চেনেলটো সাবস্ক্ৰাইব কৰিব, লগত থকা বেল আইকনটো বজাই দিব। সো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। এইখিনি আছিল ইনফৰমেশ্যন।